Hello everyone, good morning. Welcome back to my another mini vlog. আৰু আজি যেহেতু ভোগালীৰ উৰুকা হয় তো অকণমান সোনকালে উঠি গা পানী ধুই মই লালো জয়শ্ৰী বাহঁতৰ ঘৰলৈ যাবলৈ বুলি আৰু অকণমান দূৰ হয় যিহেতু ৰাতিপুৱা সোনকালে ওলাই দিলোঁ। আজিতো দেওবাৰ হয় কিন্তু উৰুকা বুলি ইয়াতে আজি মানুহ বেছি হৈছে আৰু আমি ইয়াতে বজাৰ কৰি মেলি লৈ অকণমান ৰাস্তাত ৰখিলোঁগৈ কিয়নো ডিব্ৰুগড় চেঁচা গৈ আছোঁ আৰু ইমান দূৰ একেৰাহে স্কুটি চলাই যোৱাটো মানে সম্ভৱ নহয় আৰু গৈ পাই আমি চাহ খালোঁ আৰু ভোকটো বেছিকৈ লাগি গৈছিলে সেইটো কাৰণে লগালগ ভাত বাঢ়ি দিলে। ভাত পানী খাই বৈ আমি গ'লোঁ জয়শ্ৰী বাহঁতৰ মাকৰ ঘৰলৈ আৰু এয়া জয়শ্ৰী বা ভতিজা বৌ আৰু এইফালে মাক। তেতিয়া অলপ সময় বহিলোঁ, কথাও পাতিলোঁ আৰু এইফালে মোৰ ৰূপটো চাওকচোন গোটেইজনী একেবাৰে জাবৰ হৈ আছোঁ। তো তেওঁলোকৰ য'ত মাঘৰ বিহু পাতিছিলে তালৈ অলপ গ'লোঁ আৰু আমাৰ সাপেখাতিটো যিহেতু আজি খানা আছিলে তো সোনকালে ওলাই দিলোঁ। আহি পাওঁতে কিন্তু আন্ধাৰেই হ'ল। বাৰু এতিয়ালৈ ইয়াতে এৰিছোঁ আৰু নেক্সট মিনিটবিলাকত দেখাম সাপেখাতিত আজি উৰুকাৰ নিশাটো কেনেকৈ পাৰ হ'ল।